পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 3 ডিচেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰসমূহ দিনটো চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। আজি বদৰুদ্দিন আজমলে এটা ডাঙৰ মন্তব্য কৰিছে। মৌলানা বদৰুদ্দিন আজমলে কয় যে এটা সিট পালেও কংগ্ৰেছে AIUDFৰ ভোটেৰেহে জিকিব, ধুবুৰীত কোনো নেতা ফেক্টৰ নহয় মোৰ বাবে। এই মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। কেৱল এয়াই নহয়, আজমলে কয় যে ধুবুৰী সমষ্টিত নিৰ্বাচন খেলিবলৈ আহিবলগীয়াজনক স্বাগতম জনাইছো। AIUDFৰ সমৰ্থন পালেও ভূপেন বৰা হাৰিব, এই মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে দেশত আন এক আজব ঘটনা সংঘটিত হৈছে। এবাৰ কোনোদিনেই নোহোৱা নোপোজা ঘটনা এবাৰ সংঘটিত হৈছে এখন প্ৰান্তত। অন্তিম সৎকাৰৰ পাছতেই সুশৰীৰে ঘূৰি আহিছে এইগৰাকী যুৱক। পৰিয়ালৰ মাজত এতিয়া আনন্দৰ ঢৌ উঠিছে। এই দৃশ্যলৈ আপোনালোকে ভালদৰে মন কৰক। এইগৰাকী যুৱক আৰু এই ব্যক্তিজন সুশৰীৰে অন্তিম সৎকাৰৰ পাছতেই ঘূৰি আহিছে নিজ গৃহলৈ। অন্তিম সৎকাৰৰ পাছত জীয়াই উঠিছে এইগৰাকী যুৱক। এই খবৰ বিয়পি পৰাৰ লগে লগে লাগিছে চৌদিশে হাহাকাৰ। মৃত ব্যক্তি এজন জীয়াই উঠিল কিদৰে, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। অন্ত্যেষ্টিক্ৰিয়া কৰা লোকজনক বুধবাৰে উদ্ধাৰ কৰা হয় জীৱিত অৱস্থাত। লক্ষ্ণৌৰ শ্ৰীপুৰ বিচুৱা গাঁৱত এই আজব ঘটনা সংঘটিত হৈছে। আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ কভিডতকৈ 10 গুণ ভয়ংকৰ ৰোগে এইবাৰ বিয়পি পৰিছে সমগ্ৰ দেশত। এইবাৰ 10 গুণ ভয়ংকৰ আন এক ৰোগে দেখা দিছে। হোৱাইট লুং চিণ্ড্ৰমক লৈ এইবাৰ সতৰ্কবাণী জাৰি কৰা হৈছে। কভিডৰ পিছত আন এক ৰোগক লৈ এইবাৰ বিশ্বজুৰি হাহাকাৰ। কভিডৰ পিছত 10 গুণ হিচাপে বৃদ্ধি পাইছে এই ৰোগ। কভিডৰ পিছত আন এক ৰোগক লৈ বিশ্বজুৰি এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সূচনা হৈছে। পুনৰ চীনৰ পৰাই আৰম্ভ হৈছে এই ৰোগবিধ। চীনত বহু শিশু আক্ৰান্ত হৈছে হোৱাইট লুং চিণ্ড্ৰমত। এই ৰোগবিধৰ নাম হৈছে হোৱাইট লুং চিণ্ড্ৰম। আমেৰিকাৰো কেইবাটাও প্ৰান্তত বিয়পিছে এই বেমাৰ। ডেনমাৰ্ক আৰু নেদাৰলেণ্ডতো ধৰা পৰিছে এই ৰোগবিধৰ। বিশেষকৈ 3 পৰা 8 বছৰীয়া শিশুসকল আক্ৰান্ত হৈছে এই ৰোগত। এই ৰোগৰ লক্ষণ কি কিদৰে এই ৰোগ বিয়পে তাৰ তথ্য এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো। ভাৰত চৰকাৰেও এই ৰোগক লৈ জাৰি কৰিছে সতৰ্কবাণী। হোৱাইট লুং চিণ্ড্ৰমৰ কেইবাটাও বিশেষ লক্ষণ আছে। এইকেইটা লক্ষণ যদি আপোনাৰ শৰীৰত দেখা দিয়ে তেন্তে আপুনি সাৱধান হওক আৰু সতৰ্ক হওক। জ্বৰ উঠা আৰু কফ হোৱা প্ৰথমটো লক্ষণৰ কথা উল্লেখ কৰা হৈছে। জ্বৰ উঠা আৰু কফ হোৱা। দ্বিতীয়টো নাক বন্ধ আৰু নাকৰ পৰা পানী ওলাই থাকিলে আপুনি সাৱধান হওক। আপোনাৰ যদি ডিঙিৰ খচখচনি হৈছে তেন্তে আপুনি সাৱধান হওক। জ্বৰ আৰু ভাগৰ লগা। তাৰপিছত কোৱা হৈছে ঠাণ্ডা লগা, উশাহ লোৱাত কষ্ট হোৱা। কিদৰে বাচিব এই ৰোগৰ পৰা? এই লক্ষণবোৰ যদি আপোনাৰ দেখা দিছে তেন্তে কিদৰে এই ৰোগৰ পৰা আপুনি বাচি থাকিব সেয়াও আপোনালোকক জনাইছো। সঘনাই হাত ভৰি আপুনি ধুওক। সঘনাই আপোনাৰ হাত ধুব লাগে এই কথা কোৱা হৈছে। লগতে কাহ বা হাঁচি মৰাৰ সময়ত মুখ ঢাকি ৰাখিব লাগে। আপুনি মাস্ক পৰিধান কৰিব লাগিব। চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব। মুকলি স্থানত থকা খাদ্য খোৱাৰ পৰা আপুনি বিৰত থাকক, কিয়নো ভয়ংকৰ ৰূপ লৈছে এই ৰোগবিধে। কভিডতকৈ 10 গুণ মাৰাত্মক হৈ এই ৰোগবিধ বিয়পিছে। আন এটা ডাঙৰ খবৰ হৈছে জুৰিয়াত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ভূমাফিয়াই জ্বলাই দিছে 4টাকৈ বাসগৃহ আৰু জীৱনতে অগ্নিদগ্ধ হৈ পৰিছে। এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত 100 গৰাকীকৈ লোক। আৰু এই ঘটনা সংঘটিত হৈছে জুৰিয়াত। ভূমাফিয়াই জ্বলাই দিছে 4টাকৈ বাসগৃহ আৰু তাৰ পিছত এই ডাঙৰ ঘটনা সংঘটিত হৈছে। 6 গৰাকীকৈ লোক জীৱনতে অগ্নিদগ্ধ হৈ পৰিছে। আন এটা ডাঙৰ খবৰ হৈছে কৃষ্ণক আৰাধনা কৰা পবিত্ৰ স্থলীত এয়া কি চলিছে। কৃষ্ণক আৰাধনা কৰা পবিত্ৰ স্থলীত এয়া কি অৱস্থাৰ সৃষ্টি হৈছে। পবিত্ৰ ৰাসস্থলীত চলিছে অসামাজিক কাৰ্যকলাপ। য'ত চলিব লাগে প্ৰাৰ্থনা, য'ত চলিব লাগে পবিত্ৰ কাম কাজ, আৰু তাত এইবাৰ চলিছে পবিত্ৰ এই ৰাসস্থলীত চলিছে অসামাজিক কাৰ্যকলাপ। পবিত্ৰ ৰাসস্থলীত চলিছে অসামাজিক কাৰ্যকলাপ। ৰাসৰ নামত চলিছে অবৈধ জোৱাৰ বেহা। আমি জনাই আছো সেই ডাঙৰ খবৰটো, কিয়নো ৰাসৰ নামত চলিছে এইবাৰ অবৈধ জোৱাৰ বেহা। ৰাস কমিটিক সচেতন মহলে এতিয়া প্ৰশ্ন কৰিছে। বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে, এয়া কি চলিছে, ক'ত আৰু কি ক'ত প্ৰশাসন এই ৰাস উৎসৱত ৰাসস্থলীত এইদৰে কি চলিছে। দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত 55তম ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ জোৱাৰ মেলা, জোৱাৰ আড্ডা চলিছে। পলাশবাৰী ৰাস মহোৎসৱ বঙৰা আঞ্চলিক ৰাস ক্ৰীড়াত জোৱা পাতিছে এছামে। জোৱাৰ এইবাৰ আড্ডা হৈছে। ৰাস চোৱাৰ পৰিৱৰ্তে এছাম ব্যস্ত হৈ পৰিছে জোৱা খেলত। দেখিও নেদেখাৰ ভাও ধৰিছে জিলা প্ৰশাসনে। জিলা প্ৰশাসনে এইবাৰ দেখিও নেদেখাৰ যেন ভাও ধৰিছে। পবিত্ৰ ৰাসস্থলীত এইদৰে অসামাজিক কাৰ্যকলাপত লিপ্ত হৈছে একাংশ লোক। আন এটা ডাঙৰ খবৰ হৈছে ৰেল যাত্ৰা যদি আপুনি কৰে তেন্তে এই খবৰটো আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো ৰেল যাত্ৰীলৈ এবাৰ এক জৰুৰী খবৰ আছে। 4 ডিচেম্বৰৰ পৰা 17 ডিচেম্বৰলৈ নিউ বঙাইগাঁও জংচনত নাৰাখিব দূৰণিবতীয়া ৰেল। আপুনি যদি দূৰণিবতীয়া যাত্ৰা কৰে তেন্তে এই খবৰটো আপুনি জনাটো অতিকৈ জৰুৰী, কিয়নো 4 ডিচেম্বৰৰ পৰা 17 ডিচেম্বৰলৈ নিউ বঙাইগাঁও জংচনত নাৰাখিব কোনো দূৰণিবতীয়া ৰেল। মুঠ 32খন দূৰণিবতীয়া ৰেল নাৰাখিব নিউ বঙাইগাঁও জংচনত। আমি জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰটো। নিউ বঙাইগাঁও জংচনৰ পৰিৱৰ্তে বঙাইগাঁও ৰেল ষ্টেচনত ৰাখিব এই ৰেলসমূহ। নিউ বঙাইগাঁও জংচনৰ প্লেটফৰ্মৰ মেৰামতিৰ কামৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু জাননীযোগে জনাইছে ৰেলৱেৰ ৰঙিয়া ডিভিজনে। ৰেল যাত্ৰীৰ এই ডাঙৰ খবৰ, কিয়নো ৰেল যাত্ৰীৰ কাৰণে এই খবৰটো জনাটো অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো নিউ বঙাইগাঁও জংচনৰ প্লেটফৰ্মৰ মেৰামতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নিউ বঙাইগাঁও জংচনৰ পৰিৱৰ্তে এইবাৰ বঙাইগাঁও ৰেল ষ্টেচনত ৰাখিব ৰেলসমূহ আৰু এইবাৰ মুঠ 32খন দূৰণিবতীয়া ৰেল নাৰাখিব নিউ বঙাইগাঁও জংচনত।
পৰৱৰ্তী খবৰটো হৈছে 8 কিলোমিটাৰ খেদি খেদি আৰক্ষীয়ে ধৰিছে খুদ ইডিৰ বিষয়াক। এই মুহূৰ্তত জনাইছে গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ 20 লাখ টকা লৈ খুদ ধৰা পৰিছে ইডিৰ বিষয়া। চৰকাৰী কৰ্মচাৰীৰ পৰা লৈছিল 20 লাখ টকা। চৰকাৰী কৰ্মচাৰীৰ পৰা 20 লাখ টকা লৈ ধৰা পৰিছে এবাৰ ইডিৰ বিষয়া। ইডিৰ শক্তি দেখুৱাই বিচাৰিছিল লাখ লাখ টকা। ইডিৰ শক্তি দেখুৱাই বিচাৰিছিল লাখ লাখ টকা আৰু ইডিৰ বিষয়াজনক নাটকীয়ভাৱে ধৰা পেলাইছে আৰক্ষীৰ দলে। তামিলনাডু আৰক্ষীয়ে ধন লৈ থকা অৱস্থাতে হাতে লুটে ধৰা পেলায় ইডিৰ বিষয়াজনক। 20 লাখ টকা লৈ ধৰা পৰা ইডিৰ বিষয়াজনৰ নাম অংকিত তিৱাৰী বুলি ইতিমধ্যে জানিব পৰা গৈছে। 8 কিলোমিটাৰ খেদি খেদি আৰক্ষী ধৰিছে খুদ ইডিৰ বিষয়াজনক। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে, এই খবৰটো জনাটো আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ আৰু তাৰ মাজতে ইজৰাইলৰ ৰাষ্ট্ৰপতিক বিশেষ পৰামৰ্শ দিছে এইবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইজৰাইল হামাছৰ যুদ্ধৰ অন্ত পেলাবলৈ উপায় দিছে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দ্বিৰাজ্যিক সমাধানৰ জৰিয়তে পেলেষ্টাইনৰ সমস্যা সমাধানৰ পৰামৰ্শ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আলোচনাৰ মাজেৰে পেলেষ্টাইন ইজৰাইলৰ যুদ্ধ অন্ত পেলোৱাৰ পৰামৰ্শ নৰেন্দ্ৰ মোদীৰ। আলোচনাৰে যুদ্ধ সমাপ্ত কৰিলে ভাৰত ইজৰাইলৰ কাষত থকাৰ আশ্বাস নৰেন্দ্ৰ মোদীৰ। ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগৰ সৈতে বিশেষ আলোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। COP24 সন্মিলনত ইজৰাইলৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আলোচনা আৰু কূটনীতিৰ জৰিয়তে ইজৰাইল হামাছৰ যুদ্ধ অন্ত পেলোৱাৰ আশ্বাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। হামাছৰ আক্ৰমণত মৃত্যু হোৱা ইজৰাইলীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আন এটা খবৰ হৈছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা জৰুৰী খবৰ, কিন্তু 10 তাৰিখৰ পিছত নাপাব আপুনি ৰেচনৰ সামগ্ৰী। আপুনি যদি ৰেচন কাৰ্ডৰ হিতাধিকাৰী হয় তেন্তে খবৰটো আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো 10 তাৰিখৰ পিছত আপুনি নাপাব ৰেচনৰ সামগ্ৰী। ৰেচন কাৰ্ডৰ দোকানলৈ গৈ আপুনি এতিয়াই সংগ্ৰহ কৰক আপোনাৰ ৰেচনৰ সামগ্ৰী।